এফালে আহি আছিলোঁ আৰু ইয়াতে ছাডেন এক্সিডেণ্ট এখন দেখিলোঁ চব গাড়ী এখন মানে বাছ এখন নাইট বাছ লাগে ৰাতি পৰি গৈছে এফালে আমাৰ মা বহি আছে যিহেতু মই আপোনালোকক কৈছিলোঁ যে মোক বহুতে সুধি আছিলে যে মিচিং ল'ৰা পিনে মিচিঙত কিয় ভিডিঅ' নবনায় আৰু যিহেতু মোৰ বাইকখনত চালান পৰি আছে উপায় নাই ক'লোঁ বাট নামানিলে তো 1000 ফাইন লগাই থৈ দিছে চাব পাৰে আপোনালোকে মোৰ নাম্বাৰটো চেক কৰিব Hey guys, কি খবৰ হেনো বেক টু মাই ইউটিউব চেনেল সো আলি আলি গাঁৱৰ পৰা আজি আকৌ এগেন নতুন এটা ব্লগত আপোনালোকক ওয়েলকাম জনাইছোঁ এণ্ড যিহেতু আপোনাৰ আলি আলি গাঁৱতে চুলি কাটি মেলি একদম মানে টকলা টাইপ কৰা নিচিনা হৈছিলে এইফালে বাট এইটো আপোনাৰ ৰাখি দিছিলোঁ জোপোহা হৈ আছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব এণ্ড এতিয়া টাইমটো হৈছে আপোনাৰ 10টা বাজিব হৈ গ'ল চ 10টাত অলপ আগত শুই উঠি মেলি ডাইৰেক্ট আপোনাৰ গাড়ীখনত আহিছোঁ গাড়ীখন ফাৰ্ষ্টতে এতিয়া ষ্টাৰ্ট কৰি লওঁ যেহেতু আপোনাৰ আজি মই মাক লৈ যাম মেডিকেললৈকে মাৰ অলপমান জাষ্ট ভৰিটো ইমান মেজৰ একো হোৱা নাই নৰ্মেল চিম্পল ভৰিটো অলপ বিষ হৈ আছে কিবা দেখাই আহে বুলি ভাবিছে মানে কিবা টেবলেট লৈ আহে বুলি কৈছে চ' মই ভাবিলোঁ আমাৰ ওচৰতে মেডিকেল আছে দিখমুখত চ' বেছি দূৰ নহয় তালৈকে যাম বুলি ভাবিছোঁ মাৰ লগত তাৰপিছত মই মটৰ ব্লগ ছেটআপত আহি সকলোবোৰ কথা কওঁ ফাৰ্ষ্টতে আপোনাৰ ছিট বেল্ট লগাই লওঁ ছিট বেল্টটো মেইন হয় মই ছিট বেল্ট য'তে নাযাওঁ মই বেছিভাগ ওচৰত ক'ৰবাত গ'লেও মানে ছিট বেল্ট লগাওঁ আৰু যিহেতু মোৰ বাইকখনত চালান পৰি আছে কেলে পৰিলে মই সকলোবোৰ কৈ দিম আৰু মোৰ বাইকখনত কেলে ফাইন লাগিছে চ' মই সকলোবোৰ ক'ম বাট তাৰ আগতে এতিয়া গাড়ীখন ব্ৰেক কৰি লওঁ এণ্ড গাইজ মোৰ চালান লাগিলে বুলি কৈছিলোঁ চালানটো এইডোখৰ তিনিআলিতে হৈছে চালানটো কিয় লাগিছে আপোনালোকক কৈ আছোঁ মানে একচুৱেলি আপোনাৰ চালানটো লাগিছে মোৰ বিনা হেলমেটৰ কাৰণে মানে আমাৰ ইয়াতে ট্ৰেফিক চেকিং হৈছিলে যিহেতু চালানটো লগাৰ মেইন ৰিজনটো কি হেলমেট নিপিন্ধাৰ কাৰণ বাট মই ঘৰৰ পৰা মোৰ এই চালান লগা মানে য'ত লগাইছে মানে তো 100 মিটাৰ বা 120 মিটাৰ ডিষ্টেঞ্চ হ'ব মই ভাবক আপোনালোকে যে মই তাৰ পৰা ঘৰৰ পৰা এই তিনিআলিলৈকে মই কেনেকৈ হেলমেট পিন্ধিম উপায় নাই ক'লোঁ বাট নামানিলে তো 1000 ফাইন লগাই থৈ দিছে চাব পাৰে আপোনালোকে মোৰ নাম্বাৰটো চেক কৰি মেলি মানে সন্ধিয়া টাইমত আহি পিনি লগালে বাট বেয়া নহয় তেওঁলোকে নিজৰ কাম কৰিছে বাট হ'লেও অলপমান বেয়া লাগিলে আৰু যে ঘৰৰ পৰা 120 মিটাৰৰ ডিষ্টেঞ্চ নহয় যদি কোনোবাই চেক কৰিম বুলি ভাবে দেন চেক কৰিব পাৰে মানে আমাৰ জাষ্ট তিনিআলিলৈকে ঘৰৰ পৰা চ' সেইটোত চালান লগাই দিছে এইফালে আমাৰ মা বহি আছে মা আমি এতিয়া মেডিকেল যাম তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাম যিহেতু মই আপোনালোকক কৈছিলোঁ যে মোক বহুতে সুধি আছিলে যে মিচিং ল'ৰা পিনে মিচিঙত কিয় ভিডিঅ' নবনায় বাট মই জানো মই অসমীয়াত কণ্টেণ্ট বনাবৰ কাৰণে মই অসমীয়াত ভিডিঅ' শ্বুটটো কৰোঁ বাট সেইটো নহয় যে মই মিচিং ল'ৰা হৈ পিনে মিচিং কথা ক'ব নাজানো বুলি ইনষ্টাগ্ৰামতো মোক কোনোবাই মানে মেছেজ কৰি আছে যে মিচিঙত ভিডিঅ' বনাব লাগে মিচিঙত মটো লগ লাগে বুজি পাইছোঁ বাট হ'লেও মোৰ যিহেতু অডিয়েঞ্চ কিছুমান আপোনাৰ 40-60% মান কিছুমান হ'লেও মানে অডিয়েঞ্চ মিচিঙত জানে বা অসমীয়াত বুজে তো তেনেকুৱা আছে তো সেইটো কাৰণে মই চবফালে দিবলৈ চেষ্টা কৰোঁ বাট হ'লে একো কেছ নাই তেওঁলোকৰ কথাবোৰ বুজি পাইছোঁ বাট এতিয়া মেডিকেল যাওঁ তাৰপিছত আপোনালোকক সকলোবোৰ কৈ আছোঁ এয়া হৈছে আমাৰ দিখমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়ালৈকে আহিলোঁ আমাৰ ওচৰতে আছে বৰোদাত বেছি নহয় 2.5 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা ওচৰতে মেডিকেলো আছে চব সেইটো কাৰণে ভাল ডক্টৰ আহিলে চাগে মানুহ চাগে খালী এইটো হৈছে মেডিকেল 2000 years later पूरा दूलेट कार युमा दिखा युमा दना ओके गाइस মই আহিছিলোঁ এতিয়া যোৰহাটলৈকে মই কুলাদাই এফালে আহি আছিলোঁ আৰু ইয়াতে ছাডেন এক্সিডেণ্ট এখন দেখিলোঁ চব গাড়ী এখন মানে বাছ এখন নাইট বাছ লাগে ৰাতি পৰি গৈছে এণ্ড এতিয়া টুৱাৰ্ডছটো যোৰহাট গৈ আছোঁ বাট এইবোৰ এনেকুৱা জাৰ্ণিবোৰত যেতিয়া গৈ থাকোঁ দেখিলে অলপ বেয়া লাগে আৰু বাট এইটো খাৰখোৱাৰ ওচৰতে হৈছে মানে এইফালে আৰু আমি গৈ আছোঁ এতিয়া আমাৰ মানে কুলাদাৰ ভাগৰ যোনটো NS 160 হয় তেওঁৰ মানে টাইমিং চেইনৰ গাইডটো বিচাৰিব গৈছোঁ যোৰহাটত আমাৰ শিৱসাগৰ ষ্টং নাই চ' এতিয়া একদম বতৰটো বেয়া চ' গৈ আছোঁ আমি এতিয়া ओके गाइस फाइनेলি এতিয়া যোৰহাট পালোহি এফালে আপোনাৰ যোৰহাট বাজাজ ডিলাৰ ইয়াতে আপোনাৰ পাৰ্টছটো ল'লোঁ মানে এইটো পাৰ্টছৰ কাৰণে আমি শিৱসাগৰৰ পৰা যোৰহাট আহিছোঁ আমাৰ তাত মানে ষ্টকত নাছিলে আৰু এতিয়া হৈ গ'ল বেছি দামী নহয় পাৰ্টছটো NS 160ৰ টাইমিং চেইন গাৰ্ড হয় মানে ইয়াতে কণ্টেক্ট কৰি মেলি দাদা সুধি মেলি মানে বস্তুটো আছে কাৰণে ল'লোঁ এইফালে 144 প্ৰাইচ লিখা আছে একো নাই এতিয়া ধুনীয়াকৈ আমি গাড়ীত আকৌ এতিয়া উঠি মেলি ঘৰতে যাম বেলেগ আজিৰ দিনটো একো কাম নাই তাৰপিছত আৰু বতৰটো অৱস্থা দেখিছে নহয় এইটো চব এইফালে যোৰহাট আপোনাৰ যোনটো বাজাজ হাইৱে বাজাজ বুলি লিখা আছে ইয়াৰ ফ্ৰণ্টতে গ্ৰাফিক্স মেডি আছে আপোনালোকে যদি হেলমেট চেলমেট ল'ম ক'লে ইয়াত আমাৰ ইয়াৰ যিমান যোৰহাট ৰাইডাৰ আছে বহুতে ইয়াৰ পৰাই বস্তু লৈ যায় ইয়াৰ পৰা লৈ আছে আমাৰ দাদা এইটো চব ধুনীয়াকৈ এতিয়া গৈ থাকোঁ মানে ডাইৰেক্ট ঘৰলৈ
এতিয়া গাড়ী চলাম মই গাড়ী চলাই ডাইৰেক্ট এতিয়া ঘৰলৈ গৈ থাকোঁ sampai dulu nih lang gua bro. Mungkin tuh kalau dulu. Finally guys, এতিয়া ঘৰ আহি পালোহি যোৰহাটৰ পৰা এণ্ড যেহেতু মই ভাবিছিলোঁ আপোনালোকক আজি মটৰ ব্লগত এটা ভিডিঅ' বনাম বুলি বা মটৰ ব্লগৰ অৱস্থা একদম বেয়া কাৰণ বৰষুণ দি আছে বাহিৰত দেখাম বাৰু আপোনালোকক তো এফালে মই গোটেইকেইটা ৰেডি কৰি থৈছিলোঁ মটৰ ব্লগ ছেটআপ GoPro চপ্ৰ পৰা এইটো ভৰাব লাগিব আৰু মই মেংগো চেংগো লৈ থৈছিলোঁ মই বাহিৰতে ক'ৰবাত গৈ মেলি অলপমান কিবা খাই আহিমগৈ বুলি ভাবিছিলোঁ বাট টাইমটো একচুৱেলি হোৱা নাই 4টাও বজা নাই তো আজি বতৰটো বহুত বেয়া আপোনালোকক দেখাম বাট একো নাই ধুনীয়াছে আকৌ ইখন গাড়ীৰ পৰা ইখন গাড়ীলৈকে যোৱা হ'ব যিহেতু দাদাৰ লগত এতিয়া আহিছিলোঁ মানে যোৰহাটৰ পৰা আৰু এতিয়া মই ডাইৰেক্ট আকৌ মোৰ গাড়ীখন উলিয়াই মেলি আপোনালোকক দেখাম মানে নৈ কিনাৰলৈকে যাম ভাবিছোঁ নৈ কিনাৰ ৱেডাৰটো আপোনালোকক দেখাম কেনেকুৱা হৈ আছে এতিয়া টাইমত যিহেতু আপোনাৰ পূৰা আমাৰ ফালে কুঁৱলী পৰি আছে চাগে ক'ৰবাত ভাল বৰষুণ চৰষুণ দিব পাৰে বাট এতিয়া GoPro চপ্ৰবোৰ ধুনীয়াছে সামৰোঁ মানে এইটো হেলমেটৰ ছেটআপকেইটা এনেকৈ থাকক আজি ভাবিছোঁ থৈ মেলি ডাইৰেক্ট এতিয়া গাড়ী ষ্টাৰ্ট কৰিম ডাইৰেক্ট লেটছ গো এইফালে চব বতৰ পুৰা মানে একদম আজি দিনটো অৱস্থা বেয়া কৰি দিছে আজি চাগে সূৰ্য ওলোৱাই নাই আমাৰ এইফালে ক'ৰবাত ওলাইছে যদি নাজানো বাট হ'লেও এতিয়া নৈ কিনাৰৰ ফালে আহি আছোঁ মানে আজিৰ দিনৰ দিনটো অকল গাড়ীতে ঘূৰি ফুৰা হৈছে অকল ফুৰাই হৈছে এইফালে সৰু সৰু কুকুৰা ঠাই যাব দে এণ্ড আমাৰ যিহেতু আলি আই লৃগাং ক'ত হৈছিলে আপোনালোকক দেখাই দিছোঁ এগেইন আলি আই লৃগাং হৈছিলে আমাৰ এইফালে এই ঘৰটো এতিয়া মূৰৰ অসমটো এতিয়াও আছে চক এফালে থৈ দিছে ইয়াতে এখন ষ্টেজতে হৈছিলে মানে ইয়াতে হৈছিলে বাট যেনেকৈ নহওক ভালকৈ পালন কৰা হ'ল আৰু আমাৰ কৃষি উৎসৱটো উদযাপন কৰা হ'ল চ' আপোনালোকক অলপ জাষ্ট মানে মই ভাবিছিলোঁ কি আজি মটৰ ব্লগ কৰিম ধুনীয়াছে বহুত দিনৰ পিছত অলপমান দূৰ জেগালৈকে যাম মানে দূৰ মানে কি আৰু নৰ্মেল ওচৰতে ক'ৰবাত ভাল এটা কণ্টেণ্ট বনাম বুলি ভাবিছিলোঁ বাট সেইটো যিমান দিনক যেনেকৈ নহওক আপোনাৰ যোৰহাটৰ পৰা আতিগুৰি টানি মেলি কিবা এটা বনাম বুলি ভাবিছোঁ আৰু যিহেতু আজিৰ দিনটোত কাইলৈৰ দিনটোত মই এফালে যাম সোণাৰীফালে যাম ভাবিছোঁ তাতে নাজিৰা যোনটো ৰাস্তা হয় সোণাৰী চাফৰাই তাতে অহা আছে বুলি কৈছে আমাৰ মামাহঁতৰ তাত মানে যোৱা হ'বনে নহয় নাজানো বাট কাইলৈৰ দিনটোত যিমানে দিনক যাম বুলি ভাবি আছোঁ চ' যদি যোৱা হয় আৰু তেতিয়া আপডেট কৰি পাব যোৱা নহ'লেও পাব চব পাব আৰু কি কৈছোঁ মই নিজে নাজানো বাট যদি আপোনালোকে যদি আপডেট চাপডেটবোৰ জানিব বিচাৰে মানে তো আপোনালোকে ফ'ল' কৰিব পাৰে মানে আৰু ৰাস্তা একদম বেয়া সঁচা কথা কৈছোঁ বাট হ'লেও একদম বতৰ চখ কেনেকুৱা মোৰ চাগে মোবাইলৰ ব্ৰাইটনেছটো অলপ ধুনীয়া পোহৰ পৰাৰ কাৰণে একো ধৰিব পৰা নাই চাগে বাট সঁচা কথা ক'ব গ'লে মানে 4টা বজাত ইমান আন্ধাৰ হৈ যাব বুলি ভবা নাই কাৰণ আজি ৰাতিপুৱাৰ পৰা আজি বুলিয়ে নহয় কালিৰ পৰা বৰষুণ আজি ৰাতিপুৱাৰ পৰা বৰষুণে হৈ আছে বাট সেইফালে চখ কিমান আন্ধাৰ এই জেগাডোখৰ সঁচা কথা ক'বলৈ বহুত ভাল লাগে এই জেগাডোখৰ স্পেচিয়েলি কাৰণ চক না কি ধুনীয়া হয় ইয়াৰ লোকেশ্যনটো মানে গৰম দিনত আহিব এইফালে বাট হ'লেও এতিয়া আপোনালোকক ধুনীয়া এটা ভিউ দেখাম যোনটো ভিউ চাগে আপোনালোকে দেখিম বুলি ভাবিও চাগে দেখিব নোৱাৰে চাগে তেনেকুৱা এটা দেখাম বুলি ভাবিছোঁ এণ্ড গাইজ এতিয়া আপোনালোকক ধুনীয়া এটা ভিউ দেখাম চ' সেইফালে চক কি লাগিছে সেইফালে আপোনাৰ মাছ ধৰি আছে চব সেইকেইটা দেখিছে ন সেই মানুহ অলপকৈ দেখাইছোঁ মানে দেখিছে আপোনালোকে সেইকেইটা আপোনাৰ মাছ ধৰি আছে যিহেতু এতিয়া টাইমত আৰু আমাৰ দিখৌমুখ জেগাডোখৰ সঁচা কথা ক'বলৈ বহুত ভাল এটা প্লেচ হয় পূৰা পিচফুল টাইপ হয় যেনেকৈ নহওক আপোনাৰ নেচাৰৰ লগত পূৰা আপোনালোকে খাপ খাব পাৰিব আৰু যিহেতু এতিয়া মই অকলে ওলাই আহিছোঁ আৰু অকলে আহিম বুলি আহিছোঁ যিহেতু অলপমান এতিয়া বহিম ইয়াতে পূৰা চাইলেণ্টলি বহিম এইডোখৰতে বহিম ভাবিছোঁ বহি মেলি ধুনীয়াকৈ অলপ টাইম স্পেণ্ড কৰিম অকলে কেতিয়াবা থাকিব লাগে অকলে বেছিভাগ থাকোঁ বাৰু মই বাট হ'লেও আপোনালোকক ধুনীয়াছে সেই ভিডিঅ'টো দেখাইছোঁ যিহেতু আপোনালোকে ভিডিঅ' মানে কি আৰু লোকেশ্যনটো দেখাইছোঁ কাৰণ মই যোনটো লোকেশ্যনত কেতিয়াবা অকলে আহি এনজয় কৰোঁ বা মুভমেণ্টবোৰ মানে টাইম স্পেণ্ড কৰোঁ চ' সেইবোৰ জেগালৈকে আপোনালোককো দেখাই ভাল লাগে চ' সেইফালে চব পূৰা মানুহ চানুহ গোট খাই আছে মাছ চাছ ধৰি আছে কেতিয়াবা যদি পাৰোঁ আপোনালোকক এইফালে মাছ চাছ ধৰা দেখাম আৰু বৰষুণটো অলপ বেছি হৈছে এতিয়া কিন্তু গাড়ীত বহিব লাগিব চ' আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকে চাই ভাল পাইছে বুলি এণ্ড যদি ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু আপোনাৰ যোৰহাটৰ পৰাই আহি মেলি আমাৰ ইয়ালৈকে ভিডিঅ' চিডিঅ' বনাই মেলি এনেকৈ কৰিলোঁ আৰু মই ভাবিছিলোঁ কি আজি ভালকৈ মটৰ ব্লগ এটা বনাম বুলি উপায় নাই আৰু ৱেডাৰটো দিয়া নাই এতিয়ালৈ মই বৰষুণত টিকি ভিডিঅ' শ্বুট কৰি আছোঁ চ' নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম চ' বাই বি চেভ ৰাইট 17 দেন টাটা এতিয়া গাড়ীত বহোঁ অকলে অলপমান পূৰা মুড অলপ বনাওঁ